হেল্ল' দোস্ত, আজি দেওবাৰ হয়। বজাৰলৈ বুলি ওলাই আহিলোঁ দেই। দেখাই আছোঁ, দেখিছেনে বাৰু বজাৰত কি ধুনীয়া ধুনীয়া শাক চব্জি ওলাইছে। এয়া হৈছে জখলা বন্ধা হয়। ইয়াত সকলো ধৰণৰ লোকেল চব্জিবিলাকে ওলায়। এয়া জামুক দেই, কলা কলা। বাহ, এয়া কিন্তু প্ৰিয় খাদ্য আমাৰ গাহৰি। যিহেতু দেওবাৰ অলপ গাহৰি এখন ল'বলৈ লৈছোঁ। এয়া দেখাই আছোঁ চব, গাহৰিটো বেয়া নহয় পিছে, ভালেই লাগিব খাই। এইটো বৰ ধুনীয়া চৰ্বি থকা গাহৰি পায়। লগত এয়া লৈ ল'লোঁ ভোট জলকীয়া আৰু এয়া মান ধনিয়া। যিহেতু মাংস লোৱা হৈছে, যি বনাব লাগিব। এয়া মোৰ লগৰ হয় যে এজন, পিছত একেটা আকৌ বোলে বজাৰৰ মাজত বোলে সোমাইছে স্কুটি এখন লৈ। বাহ, এয়া দেখিছেনে বাৰু? এই পিছে সেয়া আকৌ কোন ঘূৰি গৈছে। এয়া আহিলোঁ এনেকৈ নহয়। এয়া সোমালোঁ এবাৰ অলপ গেলামাল দোকানত। চাওঁচোন কি লওঁ, বোলে ভাগৰ লাগিছে অকণমান বহি লৈ আহিলোঁ। এয়া বহিছে দেই। আকৌ ওলাই আহিলোঁ। এয়া দেখাই আছোঁ চব, বৰ ধুনীয়া ধুনীয়া আম কেইটামান ওলাইছে পায়। এয়া আমাৰ ককাই পাণো উলিয়াইছে, তামোলো আছে। এয়া পিছত কফুল, আদা, আদাকে সমান লওঁ। এয়া সৰু সৰু খুদু জলকীয়া ওলাইছে, ঢেকীয়া, চেংমৰা, সকলো ধৰণৰ মানে কাৰ্বিবিলাকে আনে। এয়া চেংমৰাকে ল'ব লাগিব। এয়া লোৱা হৈ গ'ল। লগত তৰা গাজলি এটা, এয়া জলকীয়া, লেটেকু ওলাইছে প্ৰায় সৰুতে খাইছিলোঁ। এয়া ঔটেঙা, বাঁহগাজ, কলডিল, সকলো ধৰণৰ চব্জিবিলাক লোকেল শাকবিলাকে ওলায়। যিহেতু আমাৰ বজাৰ কৰা হৈ গৈছে, তাকে বোলে অকণমান লওঁ। এয়া বোলে চেংমৰা। এয়া আহি গ'লোঁ। আহি থাকোঁতে দেখিলোঁ ৰাস্তাত এয়া দুজন ৰখি আছে। এওঁলোকে বৰ ধুনীয়া চৰি আছে। এয়া বজাৰ কৰা হৈ গ'ল। যিহেতু এয়া আমাৰ গাহৰি প্ৰথম বইল কৰিব লোৱা হৈছে অলপমান। যিহেতু বইল কৰিব লাগে, গাহৰি মাংসটো বহুত চৰ্বি থকা হয়। এয়া বজাৰ পৰা অনা জলকীয়াখিনি ভাল ধুই মেলি ৰাখিছোঁ কলপাতত। এজনে আকৌ বোলে বেগটো উলিয়ালে, বস্তুখিনি ঠিক হ'ল। এয়া গাহৰি বইল হৈ গ'ল। মই বোলো চেংমৰাখিনিকে ধুই আহোঁগৈ। এয়া ধুই মেলি ৰাখি থৈছোঁ অলপমান পানী ধুনীয়া হ'বলৈ। আলু ফ্ৰাই হৈ গৈছে। এয়া লগত বোলে কচু ল'ব, বোলে কচুৰ লগতনো গাহৰি বনাব আমাৰ মুকুন্দই বনাব। এয়া আদা ৰচুন ঠিক কৰিলে মুকুন্দই। এয়া কচুৰ লগত গাহৰি এনেকৈ খাই চাবচোন, বৰ ধুনীয়া লাগে খাই পিছত দেই। গাহৰিটো ফ্ৰাই হৈ গ'ল। যিহেতু আজি পিঁয়াজ চিয়াজ একো নাই দিয়া আকৌ দেই, অকল কচু, গাহৰি, আলু লগত। বোলে পিঁয়াজ নিদিয়ে বোলে, বৰ বেছি মছলা টাইপৰ নবনাওঁ বোলে। যিহেতু চিম্পুল খাব। দিলে পানী আহিব। যিহেতু পানী দিয়া হৈছে, এতিয়া বইল কৰা হৈছে। এয়া পূৰা বইল হৈ আছে, পূৰা ধুনীয়াছে বইল কৰি লোৱা হৈছে। বা চেন কিন্তু মাৰিছে। লগত বোলে টেঙা পাত অলপ দিয়ে বোলে, এই মধু টেঙা। এয়া বোলে টেঙা মৰাত দিব, দিলে ধৰি টেঙা। দেখিছেনে বাৰু কালাৰ কি ধুনীয়া আহিছে। বোলে হ'লেই তই অলপ টেষ্ট কৰ বোলে। আকৌ দিছে টেষ্ট কৰিবলৈ, 2 পিচ টেষ্ট কৰিবলৈ দিছে। এয়া বাৰু বাঢ়ি লওঁ ভাত। এয়া ভাত বাঢ়ি ল'লোঁ। বোলে বাতি এটাহে আনিছে, নহয় বোলে বাতি নিদিওঁ বোলে, কাঁহীত দিব। তাকো আমাৰ এজনে আকৌ নিজে বনাইছে যে, বোলে হিচাপ কৰি দিব হেনে বোলে। তই আলু এপিচ ল, তই আলু এপিচ ল। বোলে মাংস 3 পিচহে দিম বোলে। চাওক বাৰু, 1 কেজি মাংস আনিছোঁ, বনাইছোঁ, বোলে 3 পিচ। ঠিক আছে দিয়া বোলো, তোমাৰে হওক। যিহেতু আমি ৰুমত থকা ল'ৰা হয়, এনেকৈ বনাই খাওঁ। আপোনালোকো খাব দেই নিশ্চয়। নেক্সট এটা ভিডিঅ' লগ পাম। অ'কে।